নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ বনিয়া। মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো ইউটিউবৰ মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। মোৰ বহুত ভুল হ'ব পাৰে আৰু সকলোৱে ক্ষমা কৰি দিব। লগতে নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ। তো ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰ যিবিলাক চাকৰিত এপ্লাই কৰিব পাৰে বা কেনেধৰণৰ চাকৰি ওলাইছে যে আপুনি এপ্লাই কৰিব পাৰিব, সেই চাকৰিবিলাক চাবৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো ধৰণৰ এটা অনলাইন ব্ৰাউজাৰত আপুনি অন কৰি ল'ব লাগিব। তাৰ বাবে মই মোৰ গুগলত অ'পেন কৰিছোঁ গুগলটো। তাৰপিছত আপুনি তাৰ গৈ চাৰ্চ বাৰত লিখিব লাগিব যে ইণ্ডিয়া ফাৰ্ষ্ট জব .alert। তাৰপিছত মোৰ এইটো ফাৰ্ষ্টতে আছে। তাৰপিছত এইটোত গৈ আপোনাৰ যিটো ফাৰ্ষ্টটো আহে লিংকটো, সেই লিংকটোতে ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ এইটো যোনবিলাক চাকৰি এতিয়া বৰ্তমান সময়ত এপ্লাই হৈ আছে, সেই চাকৰিবিলাক এইটো লেটেষ্ট গভট জবছ ইয়াত আপোনাৰ শ্ব' কৰি থাকে। তাৰপিছত বৰ্তমান সময়ত আপুনি এপ্লাই কৰিব পাৰিব SSC CHSLৰ 4,500টা পষ্ট আছে। তাৰপিছত আছাম পুলিচ কনষ্টেবলৰ আছে, CRPFৰ SI ASI এণ্ড ACৰ আছে। তাৰপিছত আছাম পুলিচ হাভিলাৰ এণ্ড হোমগাৰ্ডৰ আছে। তাৰপিছত আছে ইণ্ডিয়ান নেভিৰ এপ্লাই কৰিব পাৰিব। আছাম ৰাইফলছ ৰিকুৱাৰমেণ্টৰ আছে, 95টা পষ্ট আছে তাৰ বাবে। তাৰপিছত আপুনি DME এইবিলাক সকলো ধৰণৰ পষ্টতে এপ্লাই কৰিব। তাৰপিছত আছে এইটো UPSC NDA আৰু NA, মানে এই NA যোনটো NDA আৰু NA আছে, এই পষ্টবিলাকৰ দ্বাৰা আপুনি আৰ্মীৰ যোনটো উচ্চ পদস্থ বিষয়া আহে, সেই পদস্থ বিষয়াবিলাকৰ আপুনি সেই UPSCৰ দ্বাৰাই হয়। তাৰপিছত আপুনি এই আগতে এপ্লাই কৰা পষ্টবিলাক যোনবিলাকৰ এডমিট কাৰ্ড ওলাইছেনে নাই, তাৰ বাবে আপুনি ইয়াৰ পৰা এডমিট কাৰ্ডো ডাউনলোড কৰিব লাগিব। বৰ্তমান SSC কনষ্টেবল GDৰ এডমিট কাৰ্ড ডাউনলোড হৈ আছে। তাৰপিছত ADRE গ্ৰেড 4ৰ এডমিট কাৰ্ড ডাউনলোড হৈ আছে। তাৰপিছত CTET আছে, BSF হেড কনষ্টেবল এণ্ড ASI এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰপিছত আগতে যোনবিলাক পষ্টত আপুনি এপ্লাই কৰিছিলে বা সেইবিলাকৰ ৰিজাল্টটো চাবৰ বাবে আপুনি ইয়াতে ৰিজাল্ট চাব পাৰিব। তো ইমানেই। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিব। থেংক ইউ।